हेलो गाइस गुड मर्निंग सकलोके और कि खबर आपनालोकर और देखिछने ना आज रातिपुवाई पुवाई मैं कत आहि गइछु और रातिपुवाई पुवाई आज बरतर माने एठाইত ফুৰিব যাম বুলি ভাবিছো বাইদেউ আৰু মই বাইদেউ পিছফালে ৰখি আছে আৰু এখন কৰ ব্ৰিজ হয় দেখিছেনে ইমান ডাঙৰ ব্ৰিজখনতে মই বেলতলা পাৰ হৈ আহি এখন ব্ৰিজখন পাইছো মানে বেহৰবাৰী পাইছো এতিয়া বেহৰবাৰী ব্ৰিজখন আৰু এতিয়া গৈ আছো আমি দুইজনে ওলাই গৈছো আৰু কত এতিয়া ফুৰিব যাওঁ আৰু কি কৰো আজি দিনটো কি কৰো সকলোখিনি আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তেনেহ'লে বন্ধুসকলক বৰ বেছি দেৰি নকৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি নতুন এটা ধুনীয়া এটা ঠাই লৈ আৰু বলক আমি ফুৰিব যাওঁ আপোনালোকৰ লগতো মানে শ্বেয়াৰ কৰিছোঁ আৰু দেখাই আছোঁ ক'ত যাওঁ তেনেহ'লে গাইজ দেৰি নকৰোঁ বলক এতিয়া মোৰ বাছৰখন লৈ আহিছোঁ আৰু এতিয়া ওলাই যাব লাগিছে নাই আৰু আহি আমি কি পালোঁ এতিয়া শৰাইঘাট ব্ৰিজ পালোঁ আৰু চাওঁ ইয়াতে ৰখি গ'লোঁ ৰখি যোৱাৰ মানে এটা কাৰণ আছে আৰু কাৰণটো হৈছে ব্ৰহ্মপুত্ৰৰ পানী যে ইমান বেছি বাঢ়িছে না ইমান বেছি বাঢ়িছে মানে অত্যাচাৰ মই ইয়াত যেনেকুৱা ঘূৰি থকা মানে এটা ঢৌ থাকে না এটা ঘূৰ্ণি ঢৌ থাকে ন এই ঢৌটো দেখি মানে বহুত বেছি ভয় লগা অৱস্থা হৈছে আৰু ইমান বেছি পানী মানে ইমান ওপৰলৈ উঠি গৈছে পানী চাওকচোন ইমান মানে ওপৰলৈ উঠি গৈছে ক'ত পাৰ পাই গৈছে মানে পানী ইমান বেছি হৈ গৈছে আৰু আজি যে ইয়াত বতৰটো ইমান বেছি ডাৱৰীয়া হয় ন এনেকুৱা লাগি আছে যেন মানে এইফালে শ্বিলঙৰ ফালে আহিছোঁ নেকি এনেকুৱা মানে কুঁৱলী পূৰা হৈ গৈছে আৰু এবাৰ বেক কেমেৰা কৰি আপোনালোকক মই দেখাই দি আছোঁ ইয়াৰ পৰিৱেশটো মানে কেনেকুৱা হৈছে আৰু কেনেকুৱা মানে পানীৰে ভৰি গৈছে না মই মানে আজি আচৰিত হৈ গৈছোঁ আৰু কি অৱস্থা হৈ গৈছে যে যোৱাকালি মই মাজুলীৰ এটা নিউজ চাইছোঁ পূৰা ঘৰ চৰ উঠুৱাই লৈ গৈছোঁ সঁচা কৈছোঁ নাযাব ইমান বেছি ঢৌ ইমান পানী হৈ গৈছে মানে এই ঢৌত জানো মানুহ আৰু পৰিলে বাচিব কওকচোন এনেকুৱা এটা অৱস্থা হৈ গৈছে ৰ'ব মই এবাৰ বেক কেমেৰা কৰি আপোনালোকক দেখাই দি আছোঁ হা এয়া দেখিছেনে কেনেকুৱা কুঁৱলী নিচিনা হৈ গৈছে এইয়া পাহাৰৰ ফালে চাওকচোন কেনেকুৱা কুঁৱলী নিচিনা হৈ গৈছে আৰু এইফালেও চাওক ইমান কুঁৱলী নিচিনা হৈ গৈছে বগা হৈ গৈছে আৰু ইয়াত চাওকচোন গাইজ ইয়াত ঘূৰ্ণি কয় কেনেকুৱা কয় এয়া পানীবিলাক দেখিছেনে ইমান ঢৌ বাপৰে আচৰিত মানে এনেকুৱা এটা হৈ গৈছে আৰু দেখিছেনে ইয়াত মানে মই ভিডিঅ' বনোৱাৰ কথা নাছিলে কিন্তু ইয়াত বতৰটো আজি চাওকচোন পূৰা ডাৱৰীয়া আচলতে গাড়ী চলাই বহুত ভাল লাগিছে বাৰু বাহিৰত ঘূৰিব আহি ভাল লাগিছে ঘূৰিব মানে মই মাক লগ কৰিব আহিছোঁ এইটোৱে কিন্তু ইয়াত চাওক গাড়ী চলাই ভাল লাগিছে কিন্তু ইয়াৰ যিটো পৰিৱেশ দেখা পালোঁ না মোৰ দেখি একদম বুকু কঁপি উঠিছে চাওক আৰু এতিয়া আৰু যাওঁ আৰু আগৰ ফালে কি হৈ আছে চাওঁতো পানী মানে একদম আচৰিত পানী হৈছে দেখিছেনে আৰু এনেকৈ ঘূৰ্ণি কয় কেনেকুৱাকৈ পূৰা কেনেকুৱাকৈ ঘূৰি মানে ঢৌটো আহিছে ইয়াত আৰু পৰিলে আৰু নাই আৰু চেচ দেখিছেনে ইমান ক'লৈকে পানী পূৰা পাৰলৈকে উঠি গৈছে তেনেহ'লে গাইছ আৰু দেৰি নকৰোঁ আৰু বলক মোৰ লগত যাত্ৰাটো আৰম্ভ কৰিছোঁ যিহেতু এতিয়া আৰু যাব লাগে জল্দি আৰু নহ'লে ইয়াতে ভাবিব যে আমি ব্ৰহ্মপুত্ৰত ইয়াতে ক'ৰবাত জাপ দিব আহিছোঁ বুলি আকৌ নিউজ মাতি দিলে বৰ সাংঘাতিক ঘটনা হৈ যাব আমি বোলে এটা ভিডিঅ' বনাই আছোঁ তাৰপিছত বোলে আত্মহত্যা কৰিব আহিছে বুলি যদি নিউজ পুলিচ মাতি দিয়ে যদি আৰু সাংঘাতিক ঘটনা হৈ যাব হয়নে নাই গাইছ আপোনালোকে কওকচোন ইয়াত সেনেকুৱা এটা ঘটনা হৈ গ'লেতো একদম হ'লে আৰু নিউজত আৰু মোৰ এতিয়া ফটোটো দি পূৰা কাৰচিন লগাই দেখাব আৰু আত্মহত্যা কৰিব অহা বুলি গাইজ মই ইয়াতে আত্মহত্যা কৰিব অহা নাই আৰু মই ইয়াতে আহিছোঁ খালী মানে মই মাক লগ কৰিব আহিছিলোঁ তো ইয়াত পানী চানী দেখা পাই মই একদম মানে ৰৈ গ'লোঁ নৰখাকৈ থাকিবই নোৱাৰিলোঁ আৰু সেইকাৰণে আজি আপোনালোকৰ লগতো মানে এইখিনি মই দেখাই দিলোঁ দেখিছেনে কিমান মানে একদম বগা মানে দেখাই নাপায় আৰু একো সাগৰৰ নিচিনা মানে হৈ গৈছে আজি ব্ৰহ্মপুত্ৰখন বলক গাইজ দেৰি নকৰোঁ আৰু আগলৈ যাওঁ অলপ আগুৱাই যাওঁ কি হয় চাই লওঁ বাৰু আজি মাক লগ কৰি আহিলোঁ ফাইনেলি আৰু মাক লগ কৰি অহাৰ পিছত এতিয়া গৈ আছোঁ মানে বহু দিনৰ মূৰত গৈ আছোঁ মোৰ বাইদেউৰ পাতি লোৱা মাহীৰ ঘৰত আৰু মাহীৰ ৰিয়েকশ্যনটো আজি কেনেকুৱা হ'ব নাজানো কাৰণ আমি বহুত দিন নহয় বহুত বছৰৰ মূৰত 10-12 বছৰৰ মূৰত আজি আমি মাহীক লগ পাব গৈ আছোঁ আৰু বাইদেৱে চাওক মিঠাই কিনিব গৈ আছে কাৰণ মাহীৰ কাৰণেতো কিবা নহয় কিবা এটা লৈ যাব লাগিব আৰু তাৰ কাৰণে মাহীৰ ঘৰত লৈ যোৱাৰ কাৰণে মিঠাই কিনিব গৈছে বাইদেউক দেখাই আছে এতিয়া ক'ত গৈছে বাইদেউ কি মিঠাই লৈ বাইদেউ মিঠাই কিনিব গৈছে আৰু কি মিঠাই লৈ চাওঁ আৰু আজি মাহীৰ ৰিয়েকশ্যনটো কেনেকুৱা হ'ব এই মাহীৰ ৰিয়েকশ্যনটো চাব লাগিব আৰু চাওক বাইদেউ মিঠাই ল'ব গৈছে আৰু মিঠাইখিনি লৈ এতিয়া আমি গৈ আছোঁ চিধা এইফালেদি গৈ আছোঁ মাহীৰ ঘৰ আৰু এইখিনি ঠাই কোনখিনি হয় আপোনালোকে চিনি পাইছেনে এইখিনি ঠাই হয় চাংচাৰিৰ কিবা চিন্দুৰী ঘোপা নে কি বুলি কয় চিন্দুৰী ঘোপা
আৰু সেই চিন্দুৰী ঘোপাত মাহীহঁতৰ ঘৰত আমি এতিয়া বাইদেউ আৰু মই গৈ আছোঁ। আৰু এতিয়া অকণমান ৰ'দ দিব ওলাইছে আৰু গৰমো লাগি আছে। গাড়ীখন ৰখিলেই বহুত বেছি গৰম লাগে, গাড়ীখন চলাই থাকিলে অলপ বতাহ দি থাকেতো ভাল লাগে। আৰু এতিয়া বাইদেউ মিঠাই লৈ আছে, ক'ব নোৱাৰোঁ কি লৈছে এনেকুৱাকৈ যে ইমান দেৰি লাগি গৈছে, তাই মিঠাই লোৱাই হোৱা নাই দেখিছেনে। আৰু মিঠাইখিনি লৈ এতিয়া গৈ আছোঁ মাহীৰ ঘৰত। আৰু মাহীৰ ৰিয়েকশ্যনটো কেনেকুৱা হয় আজি ইমান বছৰৰ মূৰত আমাক লগ পাই চাই আছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰি আছোঁ। মাহীৰ কাৰণে কি মিঠাই লৈছে, ইমান টাইম লাগছে মিঠাইখিনি লোৱাতে। বা মাহীৰ ঘৰত যাব পূৰা এক্সাইটেড হৈ আছে আৰু ইমান সোপা মিঠাই কিনি লৈছে চাওক। মিঠাই মানে মাহীয়েকক মিঠাই মানে খোৱাবই তাই আৰু এতিয়া মিঠাই চিঠাই লৈছে যিহেতু আৰু দেৰি নকৰোঁ নে কি কয়, বলক এতিয়া আমাৰ লগত বলক সিন্দুৰী ঘপালৈ বুলি যাত্ৰা আৰম্ভ কৰি। আমাৰ মাহীহঁতৰ ঘৰ এনেকৈ আহি পাই গ'লোঁ এতিয়া। যাওঁ আৰু এইয়া মহা ওলাইছে আৰু এইয়া বাইদেউ গৈছে, তাত গাড়ীখন মই সোমাই দিব লাগিছোঁ। আৰু গাইজ ফাইনেলি মাহীৰ ঘৰ আহি পালোঁ। আৰু এয়া চাওক মাহী আৰু মাহী এতিয়া ইহঁত দুটাৰ পূৰা আলোচনা চলি আছে একদম। দুইজনে একদম কি কথা পাতি আছে, বহুত দিনৰ মূৰত লগ পাই। আৰু মই আহিলোঁ, মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু বহুত বেছি ভাল লাগিছে মাহীৰ ঘৰত আহি। আৰু এতিয়া আমি চাহ খাম আৰু সিহঁতে চাহ খোৱা আৰম্ভ কৰি দিছে। চাহ এয়া মাহী বহি আছে আৰু আমি এতিয়া চাহ তাহ খাওঁ, তাৰপিছত আৰু গৈ আছোঁ চাহ পানী খাই। তেনেহ'লে আছে এতিয়ালৈকে বাই বাই আৰু অলপমান পিছত আকৌ লগ পাই আছোঁ নেক্সট। আমি এতিয়া চাহ তাহ খাই লৈ আৰু তাৰ লগত খালোঁ আমি এইয়া তামোল, দেখিছেনে তামোল খাইছোঁ, কি ধুনীয়া বগা তামোল খাইছোঁ পূৰা। আৰু তামোল চামোল খাই উঠি এতিয়া মাহীয়ে আমাক যাব নিদিলে আৰু কৈছে যে আমি ভাত খাই যাব লাগে। ইমান দিনৰ মূৰত আহিছোঁ, ইমান দিন মানে ইমান বছৰৰ মূৰত আহিছোঁ। আৰু এতিয়া আমি ইয়াতে ৰুমৰ ভিতৰত বহি আছোঁ আৰু তাইও বহি আছে। আৰু আজি ভাত কিহেদি খাবি? আজি আকৌ ভাত কিহেদি খাব গম পাইছেনে নাই? আজি ভাত দিব আমাক গাহৰি মাংস। কি আছাম ট্ৰেক্টৰ আৰু এইটো আছাম ট্ৰেক্টৰ আপোনালোকে চিনি এইটো আছাম ট্ৰেক্টৰ আপোনালোকে চিনি পায়নে নাপায় বাৰু? এই আছাম ট্ৰেক্টৰৰ লগত আজি আমি ভাত খাম। গম পাইছেনে গাইছ, আজি আমি খাব গৈ আছোঁ মানে গাহৰি মাংসৰে ভাত। আৰু গাহৰি মাংস কি জেচিবি আৰু জেচিবিৰ লগত আমি ভাত খাম। তই জেচিবি খাবি না? তো তাই জেচিবি খাব, জেচিবিৰ লগত এতিয়া আমি মজাকৈ ভাত খাব লাগিব। আৰু আপোনালোকে জেচিবি খাই কোনে পাইছে কমেণ্ট এটা কৰিব দেই, কোনে জেচিবিৰে ভাত খাই পাইছে। আৰু আমিও খাম, জেচিবিও কয় আৰু আছাম ট্ৰেক্টৰ বুলিও কয়। আমাৰ ফালে এইটো মানে তাইৰ ভাষাত জেচিবি আৰু আছাম ট্ৰেক্টৰ, মোৰ ভাষাত বাৰু মই গাহৰি মাংস বুলি কওঁ। তোৰ ভাত কি? আছাম ট্ৰেক্টৰ গম পাইছে। আৰু এতিয়া আছাম ট্ৰেক্টৰেদি আমি ভাত খাম। আছাম ট্ৰেক্টৰ খালে আপোনালোকৰ লগতো দেখাই আছোঁ আছাম ট্ৰেক্টৰ কেনেকৈ খাম। আৰু এতিয়া আছাম ট্ৰেক্টৰো খাম আৰু তাৰ লগত এতিয়া আছাম ট্ৰেক্টৰ হোৱাৰ আগত এতিয়া কি খাম, ইমান ধুনীয়া বগা দেখি, ইমান ধুনীয়া তামোল চাওক, মজা তামোলটো আজি খাইছোঁ পূৰা একদম। কাৰণ তামোল খাই মোৰ ভাল লাগে, মই মাজে খাওঁ। আৰু এতিয়া আমি বহি আছোঁ এনেকৈ ফেনৰ তলত। আৰু মাহীহঁতৰ ঘৰটো বহুত বেছি ঠাণ্ডা হয়, ধুনীয়া হয়, ভাল লাগিছে ইয়াৰ পৰিৱেশটো। বহুত দিনৰ মূৰত আছোঁ। আৰু মোৰ মানে গাড়ী চলালে এইকেইডাল হৈছে চবৰে শনি। এইকেইডাল মানে মোৰ যে বহুত বেছি চিধা হয় আৰু সেইকাৰণে তাই গাড়ী পিছফালে উঠিলে এনেকৈ ধৰি লয়, দেখিছেনে? এই হিচাপত পিছফালে ধৰি লয় মানে মোৰ গাড়ীত যোনে উঠিব পিছফালে মোক চুলি কচা এনেকৈ ধৰিব। এতিয়া মানে চুলি কচাই হৈছে মোৰ মেইন শনি। আৰু এই কচা মানে মই কাটি দিব লাগিব এতিয়া, যিটো দেখিছোঁ দেখিছেনে? আৰু এইকেইডালে বোলে তাইক বোলে গাড়ীৰ পিছফালে বহিলে এনেকুৱা কোবাই থাকে। মানে সঁচাকৈ চুলিকেইডাল যে মোৰ বহুত বেছি ষ্ট্ৰেইট হয় ন, আৰু সেইকাৰণে বোলে এইকেইডালে কোবালে বোলে বহুত বেছি দুখ পায়। আৰু তাই কৈছে বোলে মোৰ এইকেইডালে বোলে তাইক কোবাই থাকে বোলে। সেইকাৰণে তাই কি কৰে, চুলিখিনি এনেকৈ ধৰি লয় পিছফালে বহি। এই চিষ্টেম মোৰ লগত। তেনেহ'লে গাইছ আৰু কি কৰোঁ, আজি দিনটো কেনেকৈ যায়। আছাম ট্ৰেক্টৰৰ লগতে বাৰু আজি যাব দিনটো। আৰু এই আছাম ট্ৰেক্টৰ দেখাই আছোঁ আপোনালোকৰ লগতো মই আছাম ট্ৰেক্টৰ শ্বেয়াৰ কৰিম নে কি কয়? তেনেহ'লে এতিয়াৰ কাৰণে অলপমান ৰেষ্ট লৈ লওঁ আৰু যেতিয়া যাওঁ তেতিয়াতো আপোনালোকৰ লগত দেখাই আছোঁ মই চবখিনি।
আৰু আমি এতিয়া ভাত খাবলৈ লৈছোঁ আৰু এয়া বাইদেৱে ভাত খাব লৈছে আৰু মাহীৰ ঘৰত কি কি বনাইছে চাওক এয়া গাহৰি মাংস বনাইছে আকৌ লোকেল মুৰ্গী বনাইছে দালি বনাইছে ইমান জল্দি জল্দি ভাত বনাইছে মাহীয়ে আৰু এতিয়া কেইটা বজিলে 1টা বজাই নাই 1টা নবজাৰ আগতে আমি এতিয়া ভাত খাবলৈ লৈছোঁ কাৰণ এতিয়া আৰু কি বনাইছে মাছ বনাইছে চাওক ইমান পৰা মাহী বনাইছে জল্দি জল্দি আৰু এতিয়া আমি সোনকালে ভাতটো খাই লওঁ আৰু তাৰপিছত যাব লাগে গুৱাহাটী আৰু গুৱাহাটী গৈ উঠি কি কৰি আছোঁ আপোনালোকক সকলোবোৰ শ্বেয়াৰ কৰি আছোঁ আপোনালোকৰ লগত দেই ফাইনেলি মই এতিয়া মোৰ ঘৰ আহি পালোঁ আৰু আহি পায়ে ধুনীয়াকৈ ফ্ৰেছ চেছ হৈ ল'লোঁ কাৰণ ৰাস্তাত একদম ধূলি ধূলি বহুত আছিলে আৰু জালুকবাৰী যেতিয়া আমি আহি পাইছোঁ চাংচাৰী মাহীহঁতৰ পৰা যেতিয়া জালুকবাৰী আহি পাইছোঁ আৰু আহি পোৱাৰ পিছতে মানে পূৰা আমি আধা ৰাস্তাৰ পৰাই বৰষুণ পালোঁ আৰু বৰষুণ পাই এনেকুৱাকৈ ভিজি গৈছোঁ পূৰা একদম মোৰ মাথা চাথা ভিজি গৈছে আহি এতিয়া গা পা ধুই লৈ ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ আৰু ফ্ৰেছ হৈ লৈ মানে এতিয়া অলপ ভাল লাগিছে ফ্ৰেছ লাগিছে আৰু মাহীহঁতৰ ঘৰত যে আজি কিমান কি খালোঁ বহুত বেছি ভাল লাগিল একদম লোকেল মুৰ্গী আনিলে গাহৰি মাংস আনিলে দাল বনালে তাৰপিছত মাছ বনালে তেনেকৈ আৰু ইমান বেছি টেষ্টিকৈ বনাইছে আৰু ইমান কম টাইমত ইমান জল্দি মানে বনাই আমাক মানে ৰেডি কৰি মানে মাহী ভাত চাত খুৱাই পঠালে আৰু তাৰ কাৰণে মাহীকৈ বহুত বেছি থেংক ইউ বহুত বেছি ধন্যবাদ দিওঁ মই কাৰণ ইমান কম টাইমৰ ভিতৰত আমাক ৰান্ধি বাঢ়ি খুৱাই পঠাইছে আৰু আমি একদম খাব খোজা নাছিলোঁ কিন্তু এনেকুৱা হ'ল মাহীহঁতৰ ঘৰত বহুত বছৰৰ মূৰত আমি গ'লোঁ আৰু যোৱাৰ কাৰণে মানে মাহীও বহুত বেছি জোৰ কৰিলে তো তাৰ কাৰণে মানে ভাত চাত খাই আহিব লগা হৈ গ'ল আৰু বহুত দিনৰ মূৰত গৈ ভালো লাগিলে আমাক বহুত দিনৰ মূৰত যেতিয়া আমি আলহীক লগ পাওঁ তেতিয়া কিবা এটা মানে মনটো যেন বহুত ভাল লাগে আৰু তেনেকৈ আজিৰ দিনটোও মই বহুত বেছি এনজয় কৰিলোঁ বহুত বেছি ভাল লাগিলে মাহীহঁতকো লগ পালোঁ মাক লগ পালোঁ বহুত দিনৰ মূৰত আৰু সকলোকে লগ পাই উঠি বহুত বেছি ভাল লাগিল কাৰণ মই ইয়াত অকলে থাকোঁ আৰু মাহঁত থাকে গাঁৱত আৰু তাৰ কাৰণে আজি মাকো লগ পালোঁ আৰু মা কিবা কিবি গাঁৱৰ বস্তু কিবা কিবি দি পঠালে কি কি দিছে এতিয়ালৈ মই বেগ খোলাই নাই আৰু চোৱাই নাই আৰু চাব লাগিব বাৰু মা বহুত কিবা কিবি বস্তু দি পঠাইছে মোৰ কাৰণে চাম বাৰু অলপমান পিছত চাম আৰু তেনেহ'লে আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট এটা নতুন ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাইছোঁ আৰু তেতিয়ালৈ আপোনালোকে সকলোৱে সুস্থ থাকক আৰু মইতো বহুত বেছি ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত তেনেহ'লে গাইছ বৰ বেছি দেৰি নকৰোঁ আৰু এতিয়ালৈকে ভিডিঅ'টো সমাপ্ত কৰিছোঁ বাই বাই